দিয়াৰ কাৰণে বিশেষকৈ বগলামাৰীৰ দৰে এটা পিছপৰা অঞ্চলৰ কাৰণে আজি এটা খুব ভাল লগা দিন যে আজিৰ পৰা আমি প্ৰায় 4 বছৰ আগতে ইয়াৰ কৃষি বিজ্ঞান কেন্দ্ৰ এটা পাতিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আৰু আপোনালোকে জানে যে এটা আনুষ্ঠানিকভাৱে এটা পৰিকল্পনা কৰি তাক বাস্তৱত ৰূপ দিয়াৰ কথাটো যথেষ্ট কষ্টকৰ কাম আৰু ভাৰত চৰকাৰৰ যি আমি অনুদান সেই অনুদান লৈ পেলাই ইতিমধ্যে আজি এই যিটো প্ৰশাসনীয় ভৱন ইয়াৰ শুভ উদ্বোধন হ'ল আৰু শুভ উদ্বোধন হৈ যোৱাৰ লগে লগে ইয়াৰ কাম অহাকালিৰ পৰা ইয়াত আৰম্ভ হ'ব আৰু অনাগত দিনত ইয়াত যথেষ্ট পৰিৱৰ্তন হ'ব যিহেতু আমাৰ ইয়াত প্ৰায় 75 বিঘা মাটি আমাৰ আছে এই 75 বিঘা মাটিত আমাৰ ষ্টাফ কোৱাৰ্টাৰ হ'ব ইয়াত আমাৰ ট্ৰেইনিং হোষ্টেল হ'ব আৰু বেলেগ বেলেগ ডেমনষ্ট্ৰেশ্যন ইউনিট হ'ব আৰু এই বৃহত্তৰ বাগানপাৰা মুছলপুৰ বাস্কা জিলাৰ গোটেইবিলাক খেতিয়কে ইয়াৰ পৰা যথেষ্ট সহায় সুবিধা পাব আৰু মই ভাবোঁ যে অনাগত দিনত এই কেবিকেটো অসমৰ ভিতৰতে আটাইতকৈ এটা ভাল কেবিকে হ'ব বুলি মই আশা ৰাখোঁ এইকাৰণে কাৰণ ইয়াৰ মাটি যথেষ্ট সাৰুৱা ইয়াৰ মানুহবিলাক যথেষ্ট ভাল আৰু মই ভাবোঁ যে অনাগত দিনত আমাৰ পৰিৱৰ্তন হ'ব আমাৰ লগত আমাৰ এই কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী উৎপল শৰ্মা বা তেখেতসকলক মই ইতিমধ্যে কৈছোঁ যে ৰাইজৰ লগত লগ হৈ পেলাই আমি আৰু কিমান বেছি ভালকৈ কামবিলাক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সাজু হৈ অনাগত ভাল কাম কৰি যাব লাগে ধন্যবাদ আচ্ছা কৃষকসকল ইতিমধ্যে মই আপোনালোকক কৈছোঁৱেই যে কৃষকসকলক আমি টকা পইচা দিব নোৱাৰোঁ কাৰণ আমাৰতো কামটো টকা পইচা দিয়া কাম নহয় আমি সদায় নতুন নতুন প্ৰযুক্তি কৃষকৰ মাজত আমি প্ৰচলন কৰিবৰ কাৰণে চেষ্টা কৰোঁ যিবিলাক নতুন নতুন প্ৰযুক্তি আহিছে এই কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে গোটেই বাস্কা জিলাতে প্ৰসাৰ লাভ কৰিব যিবিলাক প্ৰযুক্তি মানে সৃষ্টি কৰা হয় এই প্ৰযুক্তিবিলাক আকৌ খেতিয়কৰ পথাৰতে নি পেলাই আমি তাক আৰু কিবা কিবি পৰিৱৰ্তন কৰিব লাগে নেকি এই বাস্কা জিলাৰ খেতিয়কক হেৰি কৰিবৰ কাৰণে গতিকে সেই গোটেই কথাখিনি কৰি পেলাই ভাবোঁ যে খুব ভাল হ'ব ঠিক আছে থেংক ইউ